নমস্কাৰ বন্ধুসকল, মই বিতুপন বুঢ়াগোহাঁই আপোনালোকক মোৰ ইউটিউব চেনেল বিতুপন শ্ব'লৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকে প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মই ভিডিঅ'টো দিছোঁ বিৰিয়ানী। আমি কেনেকৈ সহজতে সুলভকৈ বিৰিয়ানী কুকাৰ বনাব পাৰোঁ তাৰে এটা পদ্ধতি মই আপোনালোকক দেখুৱাবলৈ আহিছোঁ, তাৰে এটা ৰেচিপি দেখুৱাবলৈ আহিছোঁ। আচলতে মই মানুহখিনি বেলেগ এটা ৰেচিপি বনাম বুলি আনিছিলোঁ, কিন্তু আজি যি বতৰ, বাৰিষা বতৰ, এই বতৰ দেখি আৰু বিৰিয়ানীতকৈ ভাল আৰু কি হ'ব। গতিকে চাওঁ আজি ভিডিঅ'ত কেনেকৈ আমি সহজতে কুকাৰত বিৰিয়ানী বনাব পাৰোঁ। প্ৰথমতে মই ইয়াতে 4 চামুচ দৈ দি ল'ম। এইখিনি মোৰ ঘৰত বনোৱা দৈ, গতিকে অলপ পাতল আৰু বেছি দিন হোৱাও নাছিলে। আপোনালোকে ইচ্ছা কৰিলে বজাৰত পোৱা মলা দৈ ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত অলপ আদা নহৰু, যিহেতু অলপ আগতে মই মেৰিনেট কৰি থোৱা আছিলে এইখিনি, মই কমকৈ দিছোঁ গতিকে, আৰু অলপ পদিনা পাত, কাটি থোৱা পদিনা পাত। মই আগতে মেৰিনেট কৰোঁতে ইয়াতে বেছি একো দিয়া নাই, আদা নহৰু, কাশ্মীৰী মিৰ্চ আৰু অলপ জালুক, সেইখিনি দিয়ে মই মেৰিনেট কৰি থৈছিলোঁ। তাৰপিছত বতৰটো দেখি আৰু বিৰিয়ানী খাবলৈ মন গ'ল, গতিকে এতিয়া মই আকৌ এবাৰ মেৰিনেট কৰি অলপ টুইষ্ট এটা দি বেলেগ এটা ডিছ বনাব বুলি ভাবিছোঁ। গতিকে মই এইখিনি ভালদৰে মিহলি কৰি মই এইখিনিক এতিয়া এনেকৈ ঢাকি ফ্ৰিজত আধা ঘণ্টামান মেৰিনেট কৰিবলৈ দিম। আৰু সেই মেৰিনেট হৈ থাকোঁতে আমি পিঁয়াজ বিলাহী কি লাগে আমি কাটি ল'ম। পিঁয়াজখিনি মই অলপ ডাঠকৈ কাটিছোঁ যাতে ফ্ৰাই কৰোঁতে জ্বলি নাযায়। মই ইয়াতে মিডিয়াম চাইজৰ 5টা পিঁয়াজ কাটি লৈছোঁ আৰু গোটেইখিনি সমানকৈ কাটি লৈছোঁ। তাৰপিছত মই বিলাহী ডাঙৰ চাইজৰ 3টা বিলাহী লৈছোঁ। আৰু মই যিহেতু বিলাহীখিনি মই পিয়ৰে বনাই ল'ম, মানে মিক্সিত দি পিচি ল'ম, গতিকে মই ডাঙৰ ডাঙৰকৈ অলপ টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ। তাৰপিছত মই মিক্সিত দি তাক মিহিকৈ পিচি ল'ম আৰু এনেধৰণে পিয়ৰে বনাই ল'ম, যিখিনি মোৰ গ্ৰেভি বনাবলৈ কামত আহিব। এতিয়া মই গেছটো জ্বলাই কুকাৰটো বহাই লৈছোঁ। কুকাৰটো অলপ বহলমুখৰ হ'লে ভাল, মানে অলপ বহল হ'লে ভাল, তেতিয়া বনাওঁতে কষ্ট নহয়। আৰু মই এতিয়া মিঠাতেল আধা কাপমান দি লৈছোঁ। তাৰপিছত মিঠাতেলখিনি ভালদৰে গৰম হোৱাৰ পাছত ইয়াতে মই যিখিনি পিঁয়াজ কাটিছিলোঁ তাৰে 3ভাগৰ 2ভাগ দি দিম, আৰু বাকীখিনি মই পিছত বেলেগ কামত ব্যৱহাৰ কৰিম। তাৰপিছত পিঁয়াজখিনি ভালদৰে ভাজি লৈ ধুনীয়াকৈ ব্ৰাউন কালাৰ হ'বলৈ দিম। ইয়াতে অলপ টাইম লাগিব, গেছটো হাই ফ্লেমত থৈ অলপ টাইম লাগিব, 5 মিনিটৰ পৰা 7 মিনিটমান লাগিব। মই প্ৰায় 5 মিনিটমান ভাজিলোঁ। এতিয়া এইখিনি অলপ কালাৰটো চেঞ্জ হৈছে। এতিয়া এইখিনি এফালে ছাইড কৰি মই এতিয়া গোটা মছলাখিনি দি দিম, যিখিনি আছে মোৰ তেজপাত, ডালচেনি ডাঙৰ এডোখৰ, ইলাচি 4টা আৰু লং 4টা। যিহেতু মোৰ আধা কেজি মাংস আছে, গতিকে সেই মাংসখিনিৰ কাৰণে এইখিনি যথেষ্ট। আপোনালোকে সেই অনুপাতে বস্তুখিনি বা মছলাখিনি দিব পাৰে। এতিয়া মছলাখিনি আৰু পিঁয়াজখিনি ভালদৰে মিহলি কৰি ভাজি লৈ, তাৰপিছত যেতিয়া গৰম হৈ যাব, তাৰপিছত মই মাংসখিনি কুকাৰত দি দিম। যিহেতু মই মাংসখিনি বেলেগ এটা ৰেচিপি বনাবলৈ আনিছিলোঁ, গতিকে অলপ পিচবোৰ সৰু সৰু হৈ আছে। আপোনালোকে পিচবোৰ ডাঙৰ ডাঙৰকৈ ৰাখিব, তেতিয়া বেছি ভাল হ'ব। আৰু মই ইয়াতে এতিয়ালৈকে একো দিয়া নাই, আৰু এইখিনি সিজি থাকে মানে মই পিঁয়াজখিনি যিখিনি থৈ দিছিলোঁ সেইখিনি অলপ ডিপ ফ্ৰাই কৰি ল'ম। তাৰ কাৰণে অলপ মিঠাতেল, পেনখনত অলপ মিঠাতেল, তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত মই যিখিনি পিঁয়াজ থৈ দিছিলোঁ আগতে, সেই পিঁয়াজখিনি মই তেলত দি অলপ
ডাৰ্ক ব্ৰাউন কালাৰ হোৱালৈকে ফ্ৰাই কৰি ল'ম, মানে অলপ বেছিকৈ ফ্ৰাই কৰি ল'ম, ক্ৰিস্পি ফ্ৰাই কৰি ল'ম। তাৰপিছত সেইখিনি মই একেবাৰে শেষত কেনেকৈ ব্যৱহাৰ কৰোঁ আপোনালোকক দেখুৱাম। আৰু পিঁয়াজখিনি ভালদৰে টচ কৰি অলপ দেৰি ইয়াক মই এনেকৈ সিজিবলৈ দিম। আৰু গেছটো হাই ফ্লেমতে থাকিব যাতে এইখিনি ক্ৰিস্পি হয়। আৰু মাংসখিনি দেখিছে এতিয়া অলপ ইয়াৰ কালাৰটো অলপ চেঞ্জ হৈছে। এয়া চাওক, মাংসখিনি কালাৰটো অলপ চেঞ্জ হৈছে। মই এতিয়ালৈকে একো মছলা দিয়া নাই, যিখিনি মই মেৰিনেট কৰিছিলোঁ সেইখিনিয়ে আছে যে অথনিৰ পৰা। আৰু এতিয়া মই ইয়াতে আলুখিনি দিছোঁ, অলপ আলুখিনি মই গোটা গোটাকৈ দিছোঁ, গতিকে মই আলুখিনি সোনকালে দি দিছোঁ। তাৰপিছত 1 পেকেট জিৰা পাউডাৰ, যিটো মই সৰু পেকেট এটা লৈছোঁ, এই 2 টকীয়া পেকেট যিটো থাকে সেইটো এটা পেকেট, 1 পেকেট। আধা কেজিৰ কাৰণে এইখিনি যথেষ্ট। তাৰপিছত হালধি খুব কম পৰিমাণে, 1 চামুচ বা আধা চামুচ। তাৰপিছত কাশ্মীৰী মিৰ্চ, কাশ্মীৰী মিৰ্চটো তেনেকৈ আধা চামুচ। আৰু তাৰপিছত অলপ মিট মছলাও সেই একেই আধা চামুচ। মই মছলাবোৰ বেছিকৈ দিয়া নাই, আপোনালোকে ইচ্ছা কৰিলে আপোনালোকৰ নিজৰ মতে মছলাবোৰ কম বেছি পৰিমাণে সলনি কৰিব পাৰে। তাৰপিছত গোটেইখিনি ভালদৰে এবাৰ মিহলি কৰি দিছোঁ। আৰু এতিয়া মই থাকি যোৱা আদা নহৰু পেষ্টৰ পৰা অলপ আদা নহৰু দি দিছোঁ। আৰু এতিয়া মই সেই পিচি থোৱা বিলাহী পিউৰিখিনি বা টমেট' পিউৰিখিনি দি দিছোঁ। তাৰপিছত ভালদৰে এইখিনি এবাৰ ভাজি তাৰ বিলাহীখিনি সেই কেঁচা গোন্ধটো যোৱালৈকে অলপ তাক ফ্ৰাই কৰি ল'ম। গেছটো মই বঢ়াই থৈছোঁ প্ৰায়। আৰু এতিয়া এই পিঁয়াজখিনি যিখিনি মই ফ্ৰাই কৰি আছিলোঁ সেইখিনি দেখিছে আপোনালোকে, প্ৰায় সেইখিনি ব্ৰাউন কালাৰ হৈ গৈছে, অলপ ডাঠ কালাৰ হৈছে। সেইখিনি মই এতিয়া তেলখিনি এক চাইড কৰি পিঁয়াজখিনি কাঢ়ি লৈছোঁ আৰু তাক মই ভালদৰে ঠাণ্ডা হ'বলৈ দিম। মেলি দিছোঁ মই পিঁয়াজখিনি অকণমান ঠাণ্ডা হ'বলৈ। তাৰপিছত মাংসখিনি আকৌ এবাৰ ভালদৰে মিহলি কৰি, মই নিমখটো এতিয়ালৈকে দিয়া নাছিলোঁ, আপোনালোকে মন কৰি আছে চাগে, মই নিমখটো এতিয়া দিম। আৰু শেষত যাতে মাংসটোৰ পৰা আগতে দিয়া নাই মই, যাতে মাংসটোৰ পৰা বেছিকৈ পানী নোলায়। এতিয়া যিহেতু চব সিজি গ'ল আৰু বিলাহীটো প্ৰায় ফ্ৰাই হৈ গৈছে, এতিয়া ইয়াত যিখিনি দৈ আছিলে বা বিলাহী আছিলে সেইখিনিয়ে গ্ৰেভিটো হৈ যাব। আৰু মাংসৰ পৰাটো অলপ তেল ওলাবই, গতিকে ইয়াত কুকাৰটো লগাৰ কোনো চান্স নাই। আৰু মই সেইকাৰণে পানীও দিয়া নাই। এতিয়া মই ঢাকনখন মাৰি 3টা হুইচেল মাৰিবলৈ দিম। আৰু 3টা হুইচেল মৰাৰ পিছত মই অফ কৰি দিম। এতিয়া চাউলখিনিৰ কাৰণে মই পানীত অলপ ডালচেনি, 2টামান লং, 2টা ইলাচি, তেজপাত, আৰু মই চাউলখিনি আগতে তিয়াই থৈছিলোঁ, আধা ঘণ্টা মই তিয়াই থৈ তাক টুকি ভালদৰে লৈছোঁ। আৰু এতিয়া অলপ জিৰা, মই এইখিনি আগতে দি দিছোঁ, তেতিয়া পানীখিনি উতলি থাকোঁতে তাৰ যিটো ফ্লেভাৰটো ধুনীয়াকৈ সোমাই যাব। আৰু নিমখ সোৱাদ অনুযায়ী মানে নিমখটো ইমান পৰিমাণে দিব যাতে ভাতখিনি সিজাৰ পাছত সেই খিচিৰিত যিমানটো নিমখ হয় মানে। আৰু তাৰপিছত মই অলপ পুদিনা পাত দি দিছোঁ। পুদিনা পাতটো দিলে অলপ গোন্ধটো ধুনীয়া হৈ যায়। তাৰপিছত অলপ নেমু টেঙাৰ ৰসটো দিলে ভাতৰ কালাৰটো চেঞ্জ নহয়, কালাৰটো ধুনীয়া হৈ থাকে, তেতিয়া একদম ধুনীয়া বগা কালাৰ হৈ থাকে। আৰু এইখিনি দিয়াৰ পিছত মই শেষত অকণমান ৰিফাইন তেল দি দিম। ৰিফাইন তেল 1 চামুচমান দিলেই হ'ব, যাতে ভাতখিনি লাগি নধৰে। আমি যিটো এইটো চাওমিন বনালেও যিটো কৰোঁ, আমি ৰিফাইন তেল দি দিওঁ। তাৰপিছত মোৰ পানীখিনি উতলিছে দেখিছে। এতিয়া মই চাউলখিনি লাহে লাহে দি দিছোঁ। আৰু চাউলখিনি দিয়াৰ পিছত মই তাক তেনেকৈ প্ৰায় 8 মিনিট বা 10 মিনিটমান তেনেকৈ উতলিবলৈ দিম। আৰু একেবাৰে সিজাব নালাগে ভাতটো বা চাউলটো একেবাৰে সিজাব নালাগে, একদম অলপ চাউলীয়া হৈ থাকোঁতে, মানে 80% 90% মান সিজালৈকে সিজাই থ'ম। এইখিনিত প্ৰায় 8 মিনিট বা 10 মিনিট লাগিব, যিহেতু মই খোলা বৰ্তনত বনাইছোঁ। আৰু তাৰপিছত লাহেকৈ
দুবাৰমান মিহলি কৰি দিব। বেছিকৈ মিহলি কৰিলে কিন্তু চাউলটো ভাগি যাব, গতিকে মই যিহেতু মই চাউলখিনি তিয়াই থৈছিলোঁ কোমল হৈ আছে, গতিকে মই দুবাৰমান ভালকৈ লৰাই তাক মই সিজিবলৈ দিছোঁ। আৰু এতিয়া এইখিনি চাওক চাউলটো অলপ বাকী আছে আৰু হৈ গৈছে। এতিয়া মই নমাই এইখিনি ভালকৈ আকৌ টুকি পানীটো যাবলৈ দিছোঁ। তাৰপিছত এতিয়া এই মাংসটো খুলি চাওঁ আহক। চাওক ধুনীয়াকৈ সিজি গৈছে। মই ইয়াত পানী দিয়া নাছিলোঁ, তথাপিতো ধুনীয়া গ্ৰেভিটো হৈ আছে। আৰু তথাপিতো যদি পানী হৈ থাকে জমা তলত থাকি যায়, আপোনালোকে আকৌ এবাৰ গৰম কৰি তাক সিজাই দিব পাৰিব। ইয়াত মই পানী দিয়া নাছিলোঁ, গতিকে অকল গ্ৰেভিটো আছে। এয়া চাওক ধুনীয়াকৈ মাংসটো এই হাড়ডোখৰ বেলেগ হৈ গৈছে চাওক ধুনীয়াকৈ। এইখিনি প্ৰায় হৈ গৈছে, আৰু ইয়াক মই আৰু 20 মিনিটমান সিজালে কমপ্লিট হৈ যাব। এতিয়া মই এইখিনি এতিয়া থাকি যোৱা পদিনাখিনি আৰু ধনিয়াখিনি মই ইয়াতে ওপৰত দি দিম। মই গেছটো জ্বলাই থৈছিলোঁ, কিন্তু মই গেছটো অফ কৰি দিলে দিয়া টাইমত অফ কৰি দিলে বেছি ভাল হ'ব, কাৰণ নহ'লে জ্বলি যোৱা চান্স থাকিব। আপোনালোকে যদি ঘৰত পুৰণা টাৱা বা এনেকুৱা কিবা যতন থাকে, তেতিয়াহ'লে তাত কুকাৰটোৰ তলত সেইখন দি ল'ব, তেতিয়াহ'লে লাগি ধৰা চান্স নাথাকে কোনো। এতিয়া চাউলটো দেখিছে ধুনীয়া এটা এটা হৈ গৈছে, ধুনীয়া একদম ঝৰঝৰীয়া হৈ আছে। এতিয়া মই চাউলখিনি লাহেকৈ দি তাৰ ওপৰত এটা লেয়াৰ বনাই দিম, বা ভাত বুলিয়ে ক'ব পাৰোঁ, ভাতৰ এটা লেয়াৰ বনাই দিম। আৰু মই ইয়াত এতিয়াও পানী দিয়া নাই, যিখিনি গ্ৰেভি আছিলে সেই গ্ৰেভিটোতে মই ইয়াক সিজিবলৈ দিম। গতিকে আপোনালোকে সেই দিওঁতে তলত টাৱা এখন দিলে বেছি ভাল। আৰু মই ওপৰত অলপ গৰম মছলা দি দিছোঁ, যিটো মই ঘৰত বনোৱা, মই নিজে বনোৱা গৰম মছলা। আৰু এই যিখিনি মই পিঁয়াজখিনি ভাজি থৈছিলোঁ সেইখিনি ওপৰত দি দিছোঁ, এই গোন্ধটো ধুনীয়া আহে। একেবাৰে ফিনিচিঙত গৰম মছলা অকণমান আৰু এই পিঁয়াজৰ ফ্ৰাই কৰা এইখিনি দিলে গোন্ধটো ধুনীয়া আহে। আৰু একেবাৰে ফিনিচিং টাচ দিবলৈ অকণমান গাই ঘিউ 2 চামুচমান দিলেই হ'ব। 2 চামুচমান দি মই তাক আকৌ এবাৰ কুকাৰটোৰ ঢাকনখন লগাই আকৌ এবাৰ হুইচেল মাৰিবলৈ দিম। এতিয়া হুইচেল মাৰিলে মই অকণমান দেৰি থৈ তাক ঢাকনখন খুলি এতিয়া চাওক এতিয়াও ধুনীয়াকৈ একদম জৰজৰীয়া হৈ আছে, আৰু এবাৰ পূৰা সিজি গৈছে। আৰু তলৰ পৰা এই ধুনীয়াকৈ যেতিয়া উলিয়াই চাব, তাৰপিছত এই মাংসখিনি চাওক ধুনীয়াকৈ সিজি গৈছে। চাওক ধুনীয়া, একদম ধুনীয়া সিজি গৈছে। আৰু ফাইনেলি আমাৰ মটন বিৰিয়ানী ইজ ৰেডি। মটন বিৰিয়ানী ৰেডি হৈ গৈছে। ওপৰত মই পিঁয়াজ আৰু পুদিনা পাতে গাৰ্নিছ কৰি দিছোঁ, আৰু এইখিনি ৰাইতা। আপোনালোকে যদি ৰাইতাৰ ৰেচিপিটো জানিব বিচাৰে, তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব। মই নিশ্চয় বেলেগ এটা ভিডিঅ' কৰি তাত দেখাই দিম। আৰু মোৰ এই ৰেচিপিটোৰ মতে এবাৰ নিজে ঘৰত বনাই খাই চাওক, নিশ্চয় ভাল পাব। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু আপুনি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুন নতুন আপডেট পাই থাকিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।